নমস্কাৰ এগ্ৰিকালচাৰ মিউজিক ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। তো আজি কেইদিনমান ধৰি এটা সমস্যা হৈছে মানুহৰ ফিচাৰীত, যিটো মানে মাছ হঠাৎ ওপৰলৈ উপঙি গৈ মাছ মৰি আছে, পেট ফুলি গৈছে। তো তাৰ কাৰণে বিশেষ মোৰ ওচৰত প্ৰশ্ন আহি আছে, তাৰ কেনেকৈ সমাধান দিব পাৰোঁ, এই যিটো প্ৰব্লেমৰ যিটো ছল্ভ মই কেনেকৈ কৰিব পাৰিম, তাৰ বিষয়ে মই আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক যে ভিডিঅ'টোত মাছ কেনেকৈ মানে এই পৰিস্থিতিত মাছটো কেনেকৈ ৰিকভাৰী কৰিব পাৰি, মাছটো কেনেকৈ ভাল কৰিব পাৰি, তাৰ বিষয়ে আপোনালোকক কেইটামান কথা মই জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। তো মোৰ লগত কেইটামান প্ৰডাক্ট আছে যাৰ বিষয়ত মই ক'ম যে কি মাৰিলে এই সমস্যাটো সমাধান হ'ব। তো বিশেষ গেছৰ মাছ মৰা কাৰণ কেইবাটাও আছে। ধৰক কিছুমান পানীত এমনিয়া হয়, আৰু কিছুমান ক্ষেত্ৰত গৈ মাছৰ যিটো পেটত ডিম থাকে সেই ক্ষেত্ৰত এটা মাছৰ মানে এটা প্ৰব্লেম হয়, মানে মাছ কিছুমান ডিমটো মানে ক্লিয়াৰ কৰি দিব নোৱাৰাৰ কাৰণে মাছ কেতিয়াবা মৰে। তো তাৰ ক্ষেত্ৰতো মোৰ আপোনালোকে চলুচন দিম। তো যিটো এমনিয়া হৈ মাছ যিটো মৰে, তাৰ কাৰণে আপোনালোকে গেছ কিলাৰটো ইউজ কৰিব পাৰে। তো এইটো আপুনি খুব সোনকালে সমস্যাটো সমাধান কৰিব পাৰিব। তাৰপিছত আপোনাৰ আৰু এটা প্ৰডাক্ট আছে টক্সিমাৰ বুলি। তো গতিকে এই টক্সিমাৰ যিটো মেডিচিনটো, এইটো হৈছে আপোনালোকৰ খুব সোনকালে ৰিজাল্ট দিব। আৰু এমনিয়া হওক, পানীৰ pH লেভেলৰ যিটো মেইনটেনেঞ্চ কৰিব লাগে, পানীৰ pH হয়তো বেছিকৈ হৈ আছে আপোনাৰ, আৰু পানীৰ pH হয়তো আপোনাৰ কম হৈ আছে, সেইটো ক্ষেত্ৰতো আপোনাৰ মাছ মৰিব পাৰে বা উপঙি পেট ফুলি মৰিব পাৰে। তো তাৰ ক্ষেত্ৰত আমি কি কৰোঁ, টক্সিমাৰটো ইউজ কৰোঁ। তো টক্সিমাৰটো ইউজ কৰাৰ পদ্ধতি হৈছে আপোনাৰ বালি দি 5 কেজি বালিৰ লগত মিলাই মাৰিব পাৰে, আৰু আপুনি পানীৰ লগতো মিলাই মাৰিব পাৰে। তো চবতকৈ বেটাৰ হৈছে বালিৰ লগত মিলাই মৰাটো। বালিৰ লগত মিলাই মাৰিলে কি হয়, আপোনাৰ 5 কেজি বালিৰ লগত মিলাই মাৰাৰ লগে লগে মানে কি হয়, কিছুমান ক্ষেত্ৰত গৈ মানুহ ধৰক খলি আপুনি ইউজ কৰিছে, বা প্ৰটিন দানা ইউজ কৰিছে, চিংকিং দানা ইউজ কৰিছে, যিটো বোকাত আপোনাৰ মিক্স হৈ যায়। এই মিক্স হোৱাৰ লগে লগে কি হয়, মাছটো তাত বোকাত গেছ হয়। বোকাত গেছ হোৱাৰ লগে লগে কি হয়, এই বোকাৰ পৰা যিটো গেছটো ওলায়, মাছটো পেটটো ফুলি যায়, গেছ অভাৰ হৈ যায়, এমনিয়া হৈ যায়, পানী অক্সিজেন লেভেলটো কমি যায়, তাৰ ক্ষেত্ৰত মাছ মৰিব ধৰে। কিন্তু বালিৰ লগত যদি আপুনি মিলাই টক্সিমাৰটো বা গেছ কিলাৰটো ইউজ কৰে, তেতিয়া কি হয়, লগে লগে মানে বালিটো মেডিচিনৰ সহকাৰে বালিলৈয়ে যায়গৈ। সেইটো ক্ষেত্ৰত কি হয়, লগে লগে মানে এই গেছটো ৰিকভাৰী হৈ যায়। আৰু গতিকে আৰু এটা আমি সমস্যা পাওঁ গেছৰ কাৰণে, যিটো হৈছে আপোনাৰ ৰিপেয়াৰ। মানে এইটো সমস্যাটো হৈছে কি, মাছ চাব আপোনাৰ উপঙি মৰি যায়, কিন্তু তাৰপিছত ৰঙা ৰঙা এটা দাগ থাকে মাছৰ গাত, এটা ৰঙা ৰঙা দাগ থাকে, আৰু ঘাঁৰ নিচিনা লাগি যায়, বা আপোনাৰ মানে মাছৰ কিবা ইমনিয়া যিটো হয়, মানে তেনেকুৱা ক্ষেত্ৰত কিবা থাকে। যদি আপুনি টক্সিমাৰ মৰা 10 মিনিট বা 15 মিনিট পিছত যদি ৰিপেয়াৰ মেডিচিনটো মাৰি দিয়ে, তেতিয়া কি হয়, মানে কি লগে লগে মাছটো ৰিপেয়াৰিং হৈ যায়। আৰু কি হয়, এই বোকাত যে আপোনালোকে খাদ্যটো তলত আছে, যে এইটো বস্তুটো মানে ধৰক গেছটো কাটি দিছে, কিন্তু এই খাদ্যটো কি হ'ব, কিন্তু ৰিপেয়াৰটো লগে লগে যদি মাৰে, এই খাদ্যটো আকৌ ৰিপেয়াৰিং হ'ব। ৰিপেয়াৰিং হোৱাৰ লগে লগে মাছে সেই বস্তুটো আকৌ মানে মাছে খায়। গতিকে আজি ইমানেই আছিলে। তো আপোনালোকক এইটো সমস্যা হ'লে তো ভিডিঅ'টো চাই থাকিব। থেংক ইউ। চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব।